বন্ধুসকল চাই আছে ভেলু এণ্টাৰটেইনমেণ্ট। আমি এতিয়া ভেলাপুজি সাজাত ব্যস্ত। মানে মাঘৰ বিহু আহি পালেই সময় সমাগত। কাইলৈ হ'ল উৰুকাৰ আগতে আমি ভেলাপুজিটো সাজি উলিয়াবই লাগিব। গতিকে এতিয়া 2 বাজিছে, 3 বাজি যাব পাৰে বা ৰাতিপুৱাই যাব পাৰে। তথাপি আমি আমাৰ এই সংস্কৃতি, আমাৰ পৰম্পৰা জীয়াই ৰখাৰ স্বাৰ্থত আমি সকলো ওলাই আহিছোঁ। আমি এনেকৈয়ে প্ৰতি বছৰে আমি ভেলাপুজি সাজি আহিছোঁ। গতিকে জীয়াই থকালৈ এনেকৈ পৰম্পৰা ৰক্ষা কৰিবলৈ চেষ্টা কৰি যাম। আমাৰ সকলো ল'ৰাই মিলি আমি ধুনীয়াকৈ ভেলাপুজিটো সাজি আছোঁ। এইটো আমাৰ ধীৰাজ ভাইটি, আমাৰ ইফালে আছে মিণ্টু কতে এইফালে দেখা দিয়া পা এইটো ভিত্তি উঠা ইফালে আছে এটা আছে কোনে এইটো বিজয় বৌ সুন্দৰ গীত গাই এখেতে ভেলাপুজিটো এতিয়া দেখাই আছোঁ আকৌ। আমাৰ এয়া ভেলাপুজি আৰম্ভণি। এইয়া ডালাই মূৰা পুতছোঁ আমি। আমাৰ ফণীনাথ লাগি আছে, আমাৰ চম্পকাই লাগি আছে, লগতে আমিও লাগি আছোঁ। আমাৰ ইফালে নৰা কাটি আছে। আজিয়ে পুজি আমি উলিয়াই দিম, তাৰমানে টেনশ্যন নাই। হা এয়া আমি ৰাতি কাটি থকা নৰা এতিয়া ঝাপি আছোঁ। আমাৰ ফণীনাথ লাগি আছে। আমি এই ঠেলা ভৰ্তি কৰি নিব লাগিব। 1 ঠেলা, বেছি ঠেলাই হ'ব আৰু 1 ঠেলাদি কাম নহ'ব। আৰু ইফালে নৰা আছে, আৰু এইফালে আমাৰ মৃদুল নাথ, ধীৰাজ, মিণ্টু, টুটু সিহঁতে নৰা কাটি আছে। গতিকে এনেকৈ আমি আমাৰ বাপতিসাহোন বিহুটি জীয়াই ৰাখিবৰ কাৰণে চেষ্টা কৰিছোঁ। অসমীয়া সেই পৰম্পৰা জীয়াই ৰখাৰ কাৰণে চেষ্টা কৰিছোঁ। আমি অতীজৰে পৰা, আমি জনা হোৱাৰ পৰা পুঁজি বনাই আছোঁ, তাৰ আগৰ পৰাও পুঁজি বনাইছিল বাৰু। গতিকে এই পৰম্পৰা ৰক্ষা কৰাৰ চেষ্টা কৰি আহিছোঁ আৰু জীয়াই থকাৰ চেষ্টা কৰি যাম। সেয়া আমাৰ যিখিনি নৰা কাটিলোঁ নিবালৈকে ব্যৱস্থা কৰা আজি ঠেলা লৈ আহিছোঁ আমি। মৃদুল নাথে ঠেলা ধৰিছে, ড্ৰাইভাৰ আমি জাপি আছে, লগতে টুটু দি আছে, ময়ো দি আছোঁ বাৰু, লগতে ভিডিঅ' কৰি আছোঁ। কি মিণ্টু, টুটু, পহতা, সম্পক শইকীয়া, কৈ না ধৰি আছে। বিহু দেখাবি দেখা দিবি তই। এইটো আমাৰ ভেলাপুজিটো আৰু অকণমান বাকী, মানে মুঠটো সোমাইছে, নেঙুৰডাল বাকী আছে। সেইখিনি আমি শেষ কৰি আমি ঘৰা-ঘৰিত যাম। আমাৰ খানাৰ ব্যৱস্থা আছে। খানাৰ আছে হাঁহ, মুৰ্গী, পঠা, অকণমান গাহৰি খাই ভাল পাই, গাহৰি বনোৱা হৈছে। গতিকে সকলোৱে মিলি আমি এসাঁজ খাম ৰাতি, কেইটা বজা ঠিক নাই। এইটো আমাৰ ভেলাপুজিটো প্ৰকাণ্ড ভেলাপুজি, সঁচাকৈ ভাল লাগিছে। এনেকৈ আমি পৰম্পৰা ৰক্ষা কৰাৰ চেষ্টা কৰি আহিছোঁ, ভৱিষ্যতে চেষ্টা কৰি যাম। আপোনালোকে আশীৰ্বাদ কৰিব যাতে এনেকৈ আমি ভেলাপুজি সাজি যাব পাৰোঁ প্ৰতি বছৰ মাঘৰ বিহুত। ধন্যবাদ। ঠাণ্ডা লাগিলে জুই পোৱাৰ ব্যৱস্থা আছে। এইটো মৃদুল নাথ, আমাৰ আমাৰ ভেলাপুজিৰ মেইন মানুহজন, এইটো মৃদুল নাথ। আৰু এইটো আছে আমাৰ টুটু বুলি মাতো লিখা নামটো বাকী আছিলে ভাইটি, চিত্তৰঞ্জন নাথ। আৰু এইটো আছে আমাৰ চম্পক লাল শইকীয়া, আমি চম্পকা বুলি মাতোঁ। এনেই এওঁৰ পেট নামটো আছে লাল বাহাদুৰ শাস্ত্ৰীৰ পিছতে এওঁ। এতিয়া কেনেকুৱা অনুভৱ? ধুনীয়া, সুন্দৰ, ভেৰি ফাইন। অ'কে ধন্যবাদ। এনেকৈ আমি আমাৰ ভেলাপুজিটো হাতত ব্যস্ত হৈ আছোঁ। পুঁজি মুড়ি মারলো আমার বিজয়, মিন্টু, আমার মৃদুল নাথ, আমার চম্পকা, ইফালে আছে মুনুদা, ইফালে আছে টুটু, ইফালে আছে ধীৰাজ, ইফালে আছে মৃদুল, আৰু ইফালে আছো চিন্তু। অমন বৰুৱা চিন্তু। ধন্যবাদ।
আমার মাল লাগছে না আমার দেখছে না এই আমাৰ কাপোৰ নাই আমার দেখছে না আমাৰ কাপোৰ বুলি বস্তু আছে নেকি হয়ে গেছি এনেদৰে আমাৰ গাঁৱৰ ৰাইজ মিলি ভেলাপুজিটো পুৱালোঁ সঁচাকৈ বহুত বেছি ভাল লাগিল সকলো মিলি এই দুমাহী ৰাতিপুৱা আমি মেজি পোৱাৰ যিটো মজা যিটো আমেজ সেইটো সঁচাকৈ সুকীয়া সকলোকে ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ সকলো ভালে থাকক কুশলে থাকক তাকে কামনা কৰিছোঁ ধন্যবাদ আৰু ইমান সময় ভিডিঅ'টো চাই থকাৰ কাৰণে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ চাই থাকিব ভেলুৱা এণ্টাৰটেইনমেণ্ট